হেল্ল' এভৰিৱান, ব্যস্ততাৰে ভৰা এটা দেওবাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানুহজন যোৱাকালি ঘৰলৈ গ'ল, সেইবাবে মই অকলে আছোঁ আৰু আজি ছানডে দিনাখন গোটেইখিনি কাম এইটো কাৰণে অকলে কৰিব লগা হৈছে। তেওঁ থাকিলে অলপ সহায় কৰি দিয়ে। প্ৰত্যেক দেওবাৰে মই এনেদৰে গাৰু কভাৰ, বিচনা চাদৰ সকলোবোৰ ধুওঁ আৰু এয়া ৰাতিপুৱা শুই উঠি প্ৰথমতে ঘৰ সাৰি মুচি ল'লোঁ, তাৰ পাছতে গা পা ধুই প্ৰাৰ্থনা কৰি এয়া স্কিন কেয়াৰ কৰিছোঁ, মানে অকল সেন্দুৰ কৰা আৰু ক্ৰীমে সানিছোঁ, যিহেতু যাম এতিয়া ভাত বনাবলৈ ঘামিমেই। আৰু এইফালে পানী এগিলাচ খাইছোঁ। শুই উঠি পানী এগিলাচ খাব লাগে, কিন্তু মোৰ সময় নহয়গৈ। এইফালে এটা নাচপতি কাটি লৈছোঁ আৰু ভাত বনাবলৈ ৰেডি কৰিছোঁ। যিহেতু আজি অকলে, সেইটো কাৰণে চিম্পলকৈ ভাত সাজ বনাইছোঁ আৰু ভাত হয় মানে এইফালে মই বিচনাখন ঠিক কৰি লৈছোঁ আৰু এগাল কাপোৰ ধুলোঁ। আজি ছানডে দিনাখন মোৰ সদায় এগালে কাপোৰ থাকে আৰু ধুই মেলি এয়া ভাত সাজ খাই আজিলৈ আহিছোঁ। পুনৰ লগ পাম, বাই।